নমস্কাৰ সকলোলৈ অতুলনীয় বৰদোৱা নামঘৰটি চাওঁ আহকচোন মোৰ এই ভিডিঅ'টিৰ জৰিয়তে পবিত্ৰ ভাদ মাহতে আমাৰ বৰদোৱা সত্ৰলৈ অহাৰ সৌভাগ্য মিলিল। এয়া আমি জাগিৰোড পালোহি। ৰাতিপুৱা যেহেতু 6:30তে ওলালো, সেই ভেজ ৰেষ্টুৰেণ্ট এখনত মৰ্ণিং ব্ৰেকফাষ্টটো কৰি লওঁ বুলি সোমালো। আমাৰ পৰিয়ালৰ সৈতে মোৰ 3গৰাকী বা, ভিনদেউ, ভাগিন আৰু মা দেউতাও আহিছিল। আটায়ে কি খাব তাৰে অৰ্ডাৰ দিয়াত ব্যস্ত। সুন্দৰকৈ ব্ৰেকফাষ্টটো কৰি আমি আগুৱাই গ'লোঁ। গুৱাহাটী নগাঁও ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছোঁ আমি। এয়া বাওঁফালেৰে সোমাই আহিলোঁ। এইখন তোৰণেৰে আমি সোমাই কিছু দূৰত্বত আহিয়ে আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। চাৰিওফালে গছ গছনিৰে ভৰা এক যেন সুন্দৰ পৰিৱেশ। বৰদোৱা সত্ৰলৈ মই এই প্ৰথম আহিছোঁ। 1468 খ্ৰীষ্টাব্দতে শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত এই সত্ৰখন স্থাপন কৰিছিল। শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। সেয়া দূৰৰ পৰাই দেখিছেনে? মূল তোৰণখন দেখা পালোঁ। ইমান যে ভাল লাগিছে দেখি। ইয়াতে গাড়ী পাৰ্কিঙৰো ব্যৱস্থা আছে। আমি কিন্তু ইয়াতে গাড়ী নাৰাখি মূল তোৰণৰ ছাইডেৰে আগুৱাই গ'লোঁ। ভিনদেউৱে ইয়াতে আমাক এটা ছাৰপ্ৰাইজ দি দিলে। তেওঁ আগতীয়াকৈ এটা ৰুম বুক কৰি ৰাখিছিল। তাতে আমি কিছু দেৰি ৰেষ্ট ল'লোঁ। ল'ৰাবিলাকে কাপোৰ কানিবোৰ চেঞ্জ কৰিলে। এয়া সকলোৱে গল্প কৰাত ব্যস্ত। বাই ভনীবোৰ লগ পালেতো জানেই কিমান কথা, শেষেই নহয় যেন। সকলোৱে ড্ৰেছ চেঞ্জ কৰি আমি ৰেডি হ'লোঁ নামঘৰৰ ভিতৰলৈ যাবলৈ। মূল তোৰণখনতে চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থা আছে, কিয়নো ভিতৰত জ্বলাব নিদিয়ে। এয়া ধুতি পিন্ধি মোৰ ল'ৰাটো উজটিয়ে খাই গ'ল। এই নামঘৰটিৰ এটা বিশেষত্ব আছে। ইয়াৰে মূল নামঘৰটিত সকলোৱে মেখেলা চাদৰ, মহিলাসকলে আৰু পুৰুষসকলে ধুতি পাঞ্জাবী লগতে গামোচা লৈ সোমাব লাগে। জাতীয় পোছাক পৰিধান কৰিহে সোমোৱাৰ নিয়ম আছে। খুব এটা ভাল নিয়ম। চাৰিওফালৰ পৰিৱেশটো খুব সুন্দৰকৈ চাফ চিকুণকৈ ৰাখি থৈ দিছে। ভাল লাগিছে আহি। এয়া আমি মূল নামঘৰৰ দিশে গৈ আছোঁ। এইটো নৈবদ্য গৃহ। ইয়াতে প্ৰসাদৰ বাবে কুপন দিয়া হয়। আপোনালোকে যিসকলে আহিছে তেওঁলোকে জানিবই, নজনাসকলে চাব পাৰিব ভিডিঅ'টো। এতিয়া আমি মূল নামঘৰলৈ সোমাই আহিছোঁ। যিহেতু ভাদ মাহ, বহুতো ভক্তৰ আগমন হৈছে। ইমান যে ভাল লাগিছে ভিতৰৰ পৰিৱেশটো। নাম কীৰ্তন চলিয়ে আছিল। আমি নাম কীৰ্তনৰো ভাগ পালোঁ অলপ। মণিকোঠৰ কীৰ্তনঘৰ, শংকৰদেৱৰ গা ধোৱা নাট, শিলিখা গছ আদি সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। এয়া বাহিৰত লিখাই আছে, জাতীয় পোছাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। সেয়া সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰে হওক, সকলোৰে বাবে একেই নিয়ম। এয়া নামঘৰটিৰ ভিতৰভাগ কি যে ধুনীয়া। আমিও কিছু দেৰি নাম কীৰ্তনত অংশগ্ৰহণ কৰিলোঁ। এইটো পুখুৰীতে বহুত সৰু সৰু মাছ, কাছও দেখিব পালোঁ। এইকেইটা দেখিছেনে? নতুনকৈ জিৰণি ঘৰ বনাইছে। বাহিৰৰ পৰা অহা অতিথিসকলে ইয়াতে থাকিব পাৰিব। খুব সুন্দৰকৈ আৰ্হিত বনাইছে ঘৰকেইটা। এতিয়া আমি গৈ আছোঁ আকাশী গংগাৰ দিশে। এই সৰোবৰটি আকাশৰ পৰা গংগা নমাই অনা বুলি প্ৰবাদ আছে। খুব পবিত্ৰ মানা যায়। আকাশী গংগাৰ পাৰতে আই খেৰহুটি নামত এটা সাংস্কৃতিক মঞ্চ আছে আৰু তাৰ কাষেৰে সংগ্ৰহালয় এটাও আছে। তাতে বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধাকৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, কাঠৰ শৰাই, চৰিয়া এইবোৰ দেখিবলৈ পালোঁ। কিন্তু ফটো উঠাব যিহেতু বাধা আছে, সেইবাবে দেখাব পৰা নগ'ল আপোনালোকক। আকাশী গংগাৰ সিটো পাৰে এটা নতুন প্ৰকল্পৰো কাম চলি আছে।
ভাবিছোঁ নেকি খুব ধুনীয়া হ'ব বুলি গম পাইছোঁ। দূৰৰ পৰা আমি দেখিলোঁ অলপ। ইয়াৰ পানীখিনি খুব পবিত্ৰ মানা যায়। বহুতে ইয়াতে কাষতে ৰন্ধা বঢ়াও কৰি আছে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এইটো মোৰ প্ৰথম ভ্লগ। ভাল পাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ। বাই।